জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তোহারি শৰণকো ৰেণু শত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম কৃষ্ণ শঙ্কৰ গুৰু হৰে ৰাম 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 কৃষ্ণ। ভাগৱত ধৰ্মৰ মহিমা বৰ্ণনৰ পিছত কবিৰ উপদেশ। ভাগৱত ধৰ্ম মহিমা কেনেধৰণে বৰ্ণনা কৰিলে থুলতে ক'বলৈ হ'লে যিজন একান্ত ভকত হয় সেইজনে ভাগৱত ধৰ্ম গ্ৰহণ কৰিব পাৰে। তেওঁৰ মনৰ পৰা সকলো বিষয় বাসনাৰ প্ৰতি যি আসক্তি এয়া নাইকিয়া হৈ যায়। সকলোখিনি তেওঁ ত্যাগ কৰিব পৰা হৈ যায়। মাত্ৰ কৃষ্ণ চিন্তনে তেওঁ মনত ৰাখে, কৃষ্ণ চিন্তন কৰি থাকে নিষ্কামভাৱে নিৰ্গুণভাৱে একো নোখোজাকে। ভগৱন্তৰ প্ৰতি যিয়ে অচলা ভক্তি কৰে, নিৰন্তৰ ভক্তি কৰে, নিস্বাৰ্থভাৱে নিষ্কামভাৱে আৰু সকলো কৰ্ম সৎ কৰে, সকলো ত্যাগ কৰে, খোৱা লোৱা কৰ্ম ইত্যাদি যিখিনি আমি নিজৰ আৱশ্যকতাতকৈ বেছি যিবিলাক আমি গ্ৰহণ কৰোঁ সেইবিলাক যিসকলে পৰিত্যাগ কৰিব পাৰে সেইসকলেই মহাভাগৱত ধৰ্ম গ্ৰহণ কৰিব পাৰে। ইয়াৰ পিছতে কবিৰ উপদেশ। শুনা সামাজিক জন ভাগৱত কথা, মনুষ্য জন্ম কৈতো নকৰিও বৃথা। পুৰাণৰ সূৰ্যইতো মহাভাগৱত, ব্যাস মহাঋষি আৰু কহিছা মহত। আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত, মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। মুত হন্তে মহামুনি সুকে জানিলন্ত, ভিতৰে বা ইহাক জানে কি নাজানন্ত। সুখদেৱে কৈ আছে ব্যাসদেৱে যে নাৰদৰ প্ৰসাদত মই এই মহাভাগৱতৰ কথা, মহাভাগৱত কথাৰ জ্ঞান পাইছো। যিখন পুৰাণৰ সূৰ্য হয়, 18খন পুৰাণৰ ভিতৰত সকলোতকৈ সাৰ কথা থকা এই মহাভাগৱত, সেইখনকে পুৰাণৰ সূৰ্য বুলি কৈছে। আৰু ব্যাস মহাঋষিয়ে কৈছে তাৰ মহত্ব। তেওঁ কৈছে মই নাৰদৰ পৰা, মোৰ পিতৃ নাৰদৰ পৰা মই সেই কথাখিনি জানিব পাৰিছো। বিদুৰে জানে নে নেজানে মই নাজানো, কিন্তু বিদুৰেও জানে। বিদুৰক মৈত্ৰ ঋষিয়ে কৈছিল। টীকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে, কেহ জনে আৰু তত্ত্ব অৰ্থ নাপাৱে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি অৰ্থ জানে যে জন। টীকা ভাষ্য চাই আগতে
এই পুৰাণ খবৰ যিখিনি কথা লিখি থৈ কোনোবাই টোকা কৰি থৈ গৈছে সেইবিলাকক চাই পেলাই মহাবুদ্ধিমন্ত লোকসকলেও ইয়াৰ তত্ত্বক বুজি নাপায় বুলি কৈছে, ভালদৰে বুজি নাপায়। বৈকুণ্ঠৰ শাস্ত্ৰ হয় আৰু কৃষ্ণৰ মুখৰ নিশ্চিত সকলোখিনি ইয়াত যিখিনি লিখা আছে সেইখিনি চব কৃষ্ণই কোৱা কথা, ভগৱন্তই কোৱা কথা। আৰু ইয়াৰ অৰ্থ যি লোকে বুজিব নোৱাৰে বুলি কৈছে। তাৰমানে যিসকল অনুৰাগী হয়, ঈশ্বৰ বিশ্বাসী হয়, আত্মা পৰমাত্মাৰ কথা বিশ্বাস কৰে, সেইসকলে নিশ্চয় বুজি পায়। বাকী হৰি বিমুখসকলে এই কথাবিলাক কেতিয়াও বুজি নাপাব, কাৰণ তেওঁলোক অনুৰাগী নহয়, তেওঁলোক ইচ্ছুক নহয় জানিবলৈ। শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন, শিশি মহাজনে তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। যিসকলে শুদ্ধভাৱে শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈছে, তেওঁক ভকতি কৰিছে, সেই ভকতিৰ প্ৰসাদতে যাৰ মন নিৰ্মল শুদ্ধ হৈছে, সেইসকলেহে এই মহাভাগৱত কথাৰ তত্ত্ব বুজি পায় বুলি কৈছে। জানিয়া কৃষ্ণত কৰা একান্তে ভকতি, কলি যুগে কৃষ্ণ নাম কীৰ্তনে গতি। বাৰে বাৰে সেই একেটা কথাকে কৈছে, কলি যুগত কৃষ্ণ নামৰ কীৰ্তনেহে গতি। বিশ্বমিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী জনৰ মুখ পদ্ম সুললিত, দেখি তাৰা হব হাতী ভৈলৱী বহিত। অতি জ্ঞানী মহন্ত, গুণী জ্ঞানী সাধু মহন্ত সকলৰো, ঋষিসকলৰো মায়ামোহত পৰি তেওঁলোকৰ তপস্যা ভংগ হবে, লক্ষ্যভ্ৰষ্ট হৈ যায়। ইয়াৰ কথা কৈছে বিশ্বামিত্ৰ, পৰাশৰ, এইসকল মহা মুনিগুণেও যেতিয়া তপস্যা কৰে, মাত্ৰ গছৰ পাত বায়ু সেৱন কৰি তেওঁলোকে ঈশ্বৰ আৰাধনা কৰে, তেওঁলোকৰো মাজতে এই অপেশ্বৰাবিলাকে তেওঁলোকৰো কি কৰে, ধ্যান ভংগ কৰি দিয়ে। কিন্তু মায়ামোহৰ পৰা কোনো ৰক্ষা নাপায়। তাৰমানে বহুত কঠিন হয় মায়ামোহৰ পৰা ৰক্ষা পোৱা। বিশ্বামিত্ৰ, পৰাশৰ এইসকল ঋষিটো মহাজ্ঞানী ঋষি, তেওঁলোকে সিদ্ধ বনি তেওঁলোকে সিদ্ধি প্ৰাপ্ত কৰিছে। ইচ্ছা কৰিলে, ধ্যান কৰিলে ভগৱন্তক হৃদয়ত তেওঁলোকে অনুভৱ কৰিব পাৰে। এনেকুৱা ধৰণৰ ঋষিসকলৰো মায়ামোহত কেনেধৰণৰ অৱস্থা হয়, অপেশ্বৰীবিলাকে তেওঁলোকৰ ধ্যান ভংগ কৰিছিল। সেই কথাটোকে কৈছে, যিমানেই জ্ঞানী নহওক কিয় মায়ামোহৰ পৰা ৰক্ষা পোৱাটো বহুত কঠিন। সহস্ৰ জনৰ মাজত এজন মানুহে তেনেকুৱা ধৰণৰ সিদ্ধিপ্ৰাপ্ত কৰা সন্ত মহন্ত থাকে। দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে জিতু জন, শিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধ্যগিৰি পাৰে তেৱে সাগৰ তৰিত। যিসকলে সাত্বিক ভোজন কৰি থাকে, মনটো সুন্দৰভাৱে ভগৱন্ততেই বিলীন কৰাই থাকে, তেওঁলোকে যদি ইন্দ্ৰিয়বিলাকক বশীভূত কৰিব পাৰে,
কৰ্ম ইন্দ্ৰিয়, জ্ঞান ইন্দ্ৰিয়, পঞ্চতন মাত্ৰ এইবিলাক যিবিলাক আমাৰ ইন্দ্ৰিয় আছে, সেই ইন্দ্ৰিয়বিলাকে বিষয় বাসনাৰ প্ৰতি বেছিকৈ ধাবিত হয়। আৰু ইন্দ্ৰিয়বিলাকৰে সেই অধিষ্ঠাতা হ'ল মন। সেই মনটোৱে সকলোখিনি ইন্দ্ৰিয়সকলৰ সৈতে মিলি পেলাই কৰি থাকে। যদি ইন্দ্ৰিয় দমন কৰিব পাৰে, বশীভূত কৰিব পাৰে, সেইজনে বিন্ধ্যাগিৰি পৰ্বতো পাৰ হৈ যাব পাৰে, সাগৰো পাৰ হৈ যাব পাৰে বুলি কৈছে। মানে ভৱ সংসাৰৰ পৰা সুন্দৰভাৱে গতি পাই যায়। ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, হততে কৰিবে যত্ন সন্তৰ সংগতি। আমাৰ ইন্দ্ৰিয়বিলাকক যদি আমি জিকাৰ ইচ্ছা কৰোঁ, বেয়া কৰ্ম কৰি আছো, সেই কৰ্মটো যদি বাদ দিব বিচাৰোঁ, ইন্দ্ৰিয়বিলাকেহে কৰে। চকুৱে কৰে, কাণেৰে কৰে, মুখেৰে, হাতেৰে, ভৰিৰে, নানা ধৰণেৰে এইবিলাক ইন্দ্ৰিয়ে আমাৰ অসৎ কৰ্ম কৰাই থাকে। গতিকে সেই অসৎ কৰ্মৰ পৰা সৎ কৰ্মলৈ যদি আমি আহিব খোজো, তেতিয়াহ'লে আমাৰ সেই ইন্দ্ৰিয়বিলাককে বশীভূত কৰিব লাগিব। যদি ইন্দ্ৰিয় জিনিবাৰ মন আছে, যাৰ মন আছে দৃঢ় কৰিছে মন, বেয়া কামৰ পৰা আমি ভাল কামলৈ গুচি আহিম বুলি যদি ইচ্ছা কৰে, তেতিয়াহ'লে সন্তৰ সংগত বহিব কৈছে। সন্তৰ সংগতিত বহি ৰামকৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সন্তৰ সংগতি, সন্ত মানে কেনেকুৱা ধৰণৰ হ'ব লাগিব এইটো বুজি চাওক। এনে আমাৰ লিখীয়া সেই অভ্যাস কৰা ভকতবিলাকৰ লিখীয়া নহ'ব, একান্ত ভকতৰ সংগ হ'ব লাগিব। যিসকলে কৃষ্ণ কথাৰ বাহিৰে একো কথাই নাপাতে, মাত্ৰ কৃষ্ণ চিন্তন কৰি থাকে, কৃষ্ণৰে গুণানুকীৰ্তন কৰি থাকে, তেনেকুৱা ধৰণৰ হে একান্ত ভকতৰ সংগত বুলি কৈছে। আমি গৈ পেলাই নানা ধৰণৰ কথা বতৰা পাতি থাকোঁ, বিষয় সংসাৰৰ কথাই বেছিকৈ পাতোঁ, তাৰপিছত নাম গুণ গাই পেলাই গুচি আহোঁ। তেনেকুৱা ধৰণৰ সন্তৰ সংগতি নহ'ব। শ্ৰৱণ কীৰ্তন নিতে কৰিবে কৃষ্ণৰ, ইন্দ্ৰিয়ক জিনি হুৱে কৃতাৰ্থহীনৰ। সন্তৰ সংগত বহি যদি শ্ৰৱণ কীৰ্তন কৰে, তেতিয়া লাহে লাহে অভ্যাস বশত মনটো সুন্দৰ হৈ যাব, ঈশ্বৰৰ প্ৰতি ভকতি আহিব, কৰ্মবিলাক সৎ হৈ যাব। হেন জানি যতনে কৃষ্ণ, হেন জানি যতনে তে জীৱান কাম, শংকৰে ৰচিলা দেখি ভোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। গুৰুজনাই এইখিনি আমাক উপদেশ দিলে। গতিকে আমি এনেধৰণেৰেই এটা অভ্যাস কৰিব লাগে, ভগৱন্তৰ নাম স্মৰণ কৰা। আমি এই ভগৱন্তৰ নাম স্মৰণ কৰাৰ লগতে তেওঁৰ প্ৰতি যদি আমাৰ ভকতি আহে, তেনেহ'লে নিশ্চয় আমাৰ এই বিষয় সংসাৰৰ মায়ামোহৰ বিষয়বিলাকৰ পৰা, বস্তু বাহিনীৰ পৰা, ধন জন ঐশ্বৰ্য এইবিলাকৰ পৰা আসক্তি নিশ্চয় আমি কমাবলৈ সমৰ্থ হ'ম। আৰু সেইটো যেতিয়ালৈ জীয়াই থাকোঁ, তেতিয়ালৈকে মায়ামোহটোতো যেতিয়ালৈকে জীয়াই থাকোঁ, তেতিয়ালৈকে আমাক নেৰে, মায়ামোহটো থাকিবই। সেইকাৰণে আমাৰ 4টা পৰ্যায় বনাই দিছে, সজাইছে ভগৱন্তই। ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ, সন্ন্যাস। তো বানপ্ৰস্থৰ পৰ্যায়ৰ পৰাই আমি ঈশ্বৰৰ চিন্তন কৰিবলৈ আৰম্ভ কৰিব লাগে। কাৰণ আমাৰ যেতিয়া শৰীৰৰ অৱস্থাটো লাহে লাহে বেয়া ফালে আগবাঢ়ে, একেবাৰে যেতিয়া বৃদ্ধ হৈ যাওঁ, সন্ন্যাস হ'ব লাগে। এই সন্ন্যাস হ'লে মানে ত্যাগ কৰা, পেলাই দিয়া। এই গোটেইখিনি ত্যাগ কৰি ঈশ্বৰ চিন্তন কৰি দেহ ত্যাগ কৰিব লাগে, এনেকুৱা ধৰণৰ শাস্ত্ৰই কৈছে। গতিকে সেই সন্ন্যাস আশ্ৰমত আমি সৰুৰে পৰা নোৱাৰিলেও কমচে কম সন্ন্যাস আশ্ৰমত একেবাৰে আমাৰ জীৱনৰ শেষ পৰ্যায়ত যাতে আমি ঈশ্বৰৰ চিন্তন কৰিব পাৰোঁ। আৰু সেইকাৰণে আমাক এই মহাভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ ভাগি এইবিলাকৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ দিছে। আৰু কাৰ সৈতে কৰিবলৈ দিছে? সৎসংগৰ সৈতে, যিসকল অনুৰাগী হয়, ইচ্ছুক হয়, ভগৱন্তৰ প্ৰতি যিবিলাকৰ ইচ্ছা আস্থা আছে, বিশ্বাস আছে, সেইসকল সন্তৰ সংগত বহি শ্ৰৱণ কীৰ্তন কৰি থাকিলে নিশ্চয় মায়ামোহৰ পৰা সেই বুঢ়াকালত আমি মুক্ত হ'ব পাৰিম। অভ্যাসে আদি মূল বুলি কৈছে। কৃষ্ণ এইখিনিতে সামৰিছে। পৰৱৰ্তী অংশ আগলৈ পঢ়াম। জয় গুৰু।